হেল্ল' প্ৰিয় শ্ৰোতা অনুৰাগীসকল, আজি পুনৰ অন্য এটা কবিতাৰ সৈতে আপোনালোকৰ মাজত মই প্ৰিয়ংকা। কেনে আছে সকলো? নিশ্চয় কুশলে আছে। কুশলে থাকক সদায় আৰু আমাৰ ধুনীয়া ধুনীয়া কবিতা আৰু কাহিনীবোৰ শুনি থাকক। এতিয়া আহকচোন কবিতাটোৰ মাজলৈ যাওঁ। মধ্যবিত্ত সমাজে কুঙা কৰি পেলোৱা এখনি ভগ্ন হৃদয়ৰ কাহিনী। সন্ধিয়াৰ শেষত নিচা শব্দ এহালি চকুত ৰাখি নিঃশব্দে উচপি উঠে ভঙা কলিজাৰ ব্যাধা। অপ্ৰকাশিত হৈ ৰয় দুখীয়াৰ জুলুঙাত তা কপালৰ কথা। সেমেকি উঠে ভগ্ন পজাৰ মাজত ধৰা সম্পৰ্কৰ গভীৰতা। নিচাৰ ৰাগী আৰু প্ৰেমত মাতাল দুৰ্ভিক্ষ মানৱতা। কবিতাটো শুনি কেনে পালে কমেণ্ট বক্সত কৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব। আৰু যদিহে আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ এটা নতুন কবিতাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।